মোক দেখিও মাতা নাই যে কোন সেটৰ বাল যে তোক ৰাস্তাত পালে মাত দিম মই ৱাসিম অসমৰ যে জনপ্ৰিয় ইউটিউবাৰ এটা চিনি পাইছনে হা কোন সেটৰ বাল যে তোক ৰাস্তাত পালে মাত দিম নমস্কাৰ বন্ধুসকল আজি মই আহি পাইছো এটা বিশেষ ব্যক্তিৰ ওচৰত এই ব্যক্তিজনে যি কাম কৰি গৈছে ন মই কৈ শেষ কৰিব নোৱাৰো আজি এইটো বিগ ব্ৰেকিং নিউজ এইটো নিউজ চেনেলটো নহয় নিউজ চেনেল হৈ গ'ল ঠিক আজি ইমান দিনৰ পিছত আপোনাক লগ পাইছো তেনেহ'লে আজি আমি কিবা এটা কৈ যাওঁ আৰু ন কেঁচা চানা আগৰ পৰা তিয়াই থৈ চিচা গিলাচ চিগাৰেটটো যোগাৰ কৰি আনি থবি বিয়ে বুটলো থাকিব ৰঙা পানীও থাকিব সাঁজ পানীও থাকিব চুলাই মুদো এই বুট মাহখিনি ভালে আছিল দেই এই চুলাই একদম নোৱাৰি আৰু খাবলৈ দেই ইমান গোন্ধাই চি গেলা গেলা বুঢ়া বুলি নকবি নে খাঙে তই চুলাই কিডাল লাভ হ'ব এই চুলাই খাই কিডাল লাভ হ'ব কওকচোন খাই পালে গম পাবি দুদিন দেখোন দেহাটো দিব তোক ফুলাই নকওঁ আৰু এনে মোৰ পেট চেট ফাটি ফুটি ওলাইছে এই চাওক না পেটটো মস্ত হৈ গৈছে এনে অলপ কল্ড ড্ৰিংক্স হ'লে খাব পাৰি আৰু এই গাঁৱত আৰু ক'ত কল্ড ড্ৰিংক্স পোৱা যায় ন শুনে কথা দি টাউনত ডেকা দি আজিকালি গাঁৱতো বিয়ে পায় হয় নেকি আজিকালি গাঁৱতো বিয়ে পায় নেকি ঠিকে আছে কিন্তু মোৰ এটা দুটা বিয়ে দি নহ'ব কিন্তু 3-4টামান লাগিব দেই দুটা তিনিটা দি মোক ঘিৰাব নোৱাৰে কিন্তু মই অলপ ডাৰ্ক মানুহ হয় ন জেগা একদম মানতো যদি নিচাটো নধৰে জাহানে মই না আনি দিম কিনি পইচা মিলাই দিম পাৰি চলি যায় আৰু আজিকালি চলি যায় এটা ষ্টাৰ্ট কৰিলে হ'ল বাকীখিনি অট'মেটিক হৈ যাব হৈ যায় আৰু খুৰা আজি আৰু ৰাতি জন্মিব আৰু ৰাতি হ'লে দুয়ো বহি মদে মাংস খা এই মাংসৰ লগত খোৱাৰ লগত ৰাতি আকৌ আমি পে লগা এতিয়া যদি উল্টা পুল্টা কাজিয়া চাজিয়া হৈ গ'লে কোনে এৰিছিলো জেং চেং হ'লে দেখা যাব আৰু বাদ দিয়ক জেং চেং হ'লে দেখা যাব মোৰ পুৰা কণ্ট্ৰলত আছো ন টেনশ্যন নাই জেং চেং হ'লে ঠিক আছে বাদ দিয়ক এটা কথা সুধো আপোনাক আপুনি এই বয়সলৈ বিয়া কিয় পাতা নাই কাৰণটো কি আপুনি কিয় বিয়া পাতা নাই আই লভ ইউ কিয় কলি তুমি জয়া নাই 7জনী মান ভাল পাই আছো বিয়াহে পতা নাই 7জনী খুৰা আপুনি দেখোন মোক কৈ দেখোন চেনি হ'ল দেই তেনেকৈ আপুনি 7জনী মই আকৌ শুনা পাইছিলোঁ আপোনাৰ কথা শুনিছিলোঁ যে আপোনাৰ এই চাইডৰ জনীৰ লগত অলপ খেলি মেলি কিবা এটা পেৰেং চলিছে বোলে উঠিছিলে বাইকৰ পাছত ভিনি বুলি মোৰে লগত গাপন মাৰি ধৰিছিলে মোৰে কঁকালত বেলেগ মাৰি দিছিলোঁ মই 90 স্পীডত 90 স্পীডত আপুনি ব্ৰেক মাৰিছে আপুনি 90 স্পীডত যদি ব্ৰেক মাৰোতে কিমান ডাঙৰ চক খাইছে চাগে কিমান ডাঙৰ চক খাইছে আচ্ছা যিয়ে হওক আপোনাৰ যিয়ে হওক এক্স এজনী আছিল বোলে তাই বোলে বিয়া হৈ গুচি গ'ল চহৰলৈ তাই কি হ'ল কওকচোন আগতে আছিলে গাঁৱৰে জহলি টাউনত বিয়া সোমাই ধনী মতাল হৈ গ'ল বিজুলি ঠিকে আছে হাঁহিব নাপায় দেই যিয়ে হওক হাঁহিব নাপায় আজিকালি যে দেখো আজিকালি হাফ পেণ্ট পিন্ধে চুইদাৰ পিন্ধে এইযোৰ কি কাৰণে পিন্ধে আজিকালি যি জামানা হৈ গ'ল সেনেকা হৈ গ'ল আগৰ দিনতো বেলেগ কথা আছিল আজিকালি এনেকা হৈ গ'ল যে আপুনি কি ক'ব এইটো যি হ'ল ভালে হ'ল মতাবোৰৰ টেনশ্যন কমি গ'ল বোৱাৰীবোৰে চুইজাৰ মেক্সি পিন্ধা হ'ল পেটিকোটৰ প্ৰয়োজন নোহোৱা হ'ল পেটিকোটৰ দাম হেনো কমি গ'ল আপুনি বেয়া ভাল জমাইছে দেই দাম কমি গ'ল ঠিকে আছে ডাইৰেক্ট হাফ পেণ্ট পিন্ধিলে এইটো আজিকালি আৰু যিয়ে হওক ৰাইজসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টোত যদি অলপ হাঁহি উঠিছে তে লাইক এটা কৰি দিব এই লাইকটো এইখিনিতে আছে লাইকটো টিপি দিয়ক আৰু যোনে নতুন কৰি মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু লগৰবিলাকক শ্বেয়াৰ কৰক মোৰ ভিডিঅ' যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে অলপ হাঁহি উঠিছে আৰু কমেণ্ট কৰক কিমান কমেণ্ট কৰে কৰক তেনেহ'লে ধন্যবাদ মই বিদায় ল'লোঁ